হেল্ল' গাইজ, সকলোকে গুড মৰ্ণিং। আৰু এয়া দেখিছে ৰাতিপুৱা টিকলু আৰু তাৰ পাপা ফুৰিবলৈ ওলাইছে আৰু টিকলুৱে পৰিলে আৰু ভৰিত দুখ পাইছে। এয়া দেখিছে, অলপমান পাইছে আৰু একো নহয় ইমানটো দুখ পাইছে। আৰু ডাইপাৰ পিন্ধিয়ে দেখিছেনে, ডাইপাৰ পিন্ধিয়ে ফুৰাবলৈ লৈ আহিছে পাপাই তাৰ। সেইটো কাৰণে আমি তাৰ হাফ পেণ্টটো লৈ কিনে আহিছোঁ, যাতে ভালকৈ পিন্ধি কিনে অলপ খোজকাঢ়িব গোটেই। আৰু যি বদমাচি কৰিছে নহয় আজি টিকলুৱে হাফ পেণ্ট পিন্ধি, আৰু ইমান ফুৰিছে নহয়, চাবচোন দেই আপোনালোকে। হাঁহি যে সঁচাকৈ মোৰ হাঁহি পেট বিষাইছে। আৰু আপোনালোকেও চাওকচোন অলপ। ক'ত গৈছে আমাৰ পোৱালিটো? ক'ত গৈছে? আই টিকলু, টিকলু লৈ আনক। চাব দে, পৰিব তাত। জলদি হৈ যাব, ব'ল। এইফালে আকৌ ক'ত যাব? বল নিজৰ ঘৰ যাওঁ। কচুপাত এটা ছিঙি দিয়ক না, কচুপাত এটা ছিঙি দিয়কচোন। ধৰচোন, ল। চলো 1 2 3। চ' পোৱালীক লৈ আহি এতিয়া মই ব্ৰেকফাষ্টটো ৰেডি কৰি লওঁ। আৰু এতিয়া ব্ৰেকফাষ্ট কৰাৰ সময়ো হৈ গৈছে। চ' এইফালে পিঁয়াজ আৰু জলকীয়া আৰু ভাজি লৈছোঁ। আৰু ৰাতিৰ পনীৰ অলপ বাচি গৈছিলে, এনেই পেলাবলৈ বেয়া লাগেতো, আৰু পেলামনো কিয়, সেইটো কাৰণে ভাবিছোঁ জাষ্ট পনীৰটো ফ্ৰাইড ৰাইচ কৰি দিওঁ। চ' সেইটো কাৰণে পনীৰটো ভাজি লৈছোঁ অলপ ধুনীয়াকৈ। আৰু নিমখ দি দিছোঁ মই ইয়াতে। এইফালে কাশ্মীৰী মিৰ্চ গুড়া দি দিছোঁ।
মিট মছলা অলপমান ভালদৰে মিলাই ল'ম। আৰু এইফালে মই দিছোঁ চয়া চচ, টমেটো চচ, পিজ্জা চচ আৰু ভালদৰে মিলাই লওঁ। অলপমান ভিনেগাৰ দি দিছোঁ। আৰু মিলাই ল'ম ভালদৰে। আৰু এতিয়া ৰাইচখিনি দি দিওঁ। আৰু ভালদৰে মিলাই ল'ম ৰাইচখিনি। ৰাইচখিনি হৈ গৈছে। আৰু এইফালে মই চাহও পাতি দিছোঁ। ফ্ৰাইড ৰাইচ সুদাকৈ খাবলৈ ভাল নালাগে, চ' মই চাহ অলপ পাতি দিছোঁ। আৰু এইফালে মোৰ চাহ ৰেডি হৈয়ে গৈছে। আৰু জাষ্ট এটা তিয়ঁহ আছিলে, ভাবিছোঁ মানে কি কৰোঁ, এটা তিয়ঁহ বাকলিখিনি এৰাই। আৰু এতিয়া মই মানে কি অলপ দাঁতৰ প্ৰব্লেম আছে, সেইটো কাৰণে অলপ কামুৰি খাবলৈ প্ৰব্লেম হয়, সেইটো কাৰণে অলপ ৰুকি লৈছোঁ। চাট মছলা আৰু পাতলাকৈ নিমখ আৰু জলকীয়া দি কিনে মিক্স কৰি লৈছোঁ। এনেকৈ খাবলৈ বহুত টেষ্টি হয়, আপোনালোকেও ট্ৰাই কৰি চাব এবাৰ, বহুত টেষ্টি হয় খাবলৈ। আৰু এইফালে মই হাজবেণ্ডৰ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু এইফালে চাহ। আৰু এইফালে হাজবেণ্ডৰ কাৰণে টিফিনটো ৰেডি কৰি লওঁ। ইয়াতে মই কণী দিছোঁ 2টা আৰু চিলি ফ্লেক্স দিছোঁ আৰু নিমখ পাতলাকৈ দি কিনে মিক্স কৰি লৈছোঁ। আৰু ব্ৰেড আছিলে, চ' ব্ৰেড ফ্ৰাই কৰি দিছোঁ। আৰু চাহ বনাই দিছোঁ, বাট চাহটো বনোৱা দেখুওৱা নাই, চাহও দি দিছোঁ। সুদাকৈ খাবলৈ বেয়া পায়তো, সেইটো কাৰণে চাহও ৰেডি কৰি দিছোঁ। হৈ গ'ল এইফালে ব্ৰেকফাষ্ট, টিফিন চব ৰেডি হৈ গ'ল। এতিয়া হাজবেণ্ডো ৰেডি হৈ আছে, এতিয়া হাজবেণ্ডক বিদায় দি লওঁ।
চ' হাজবেণ্ডো ডিউটিলৈ গ'ল আৰু এতিয়া দেখিছেনে বতৰ কি যে কৰিছে, সঁচাকৈ বহুত বেয়া বতাহ দিছে আৰু দেখিবলৈ কেনেকুৱা লাগিছে বাৰু, বহুত হেভি বৰষুণ দিব আৰু। চ' গাইজ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আজিৰ ব্লগটো ইমানেই আছিল। আকৌ লগ পাম পুনৰ নেক্সট এটা ভিডিঅ'লৈ। আজিলৈ ইমানেই, বাই বাই।